ভিতৰত আহি আছোঁ। এফালে আছে শংকৰদেৱৰ শংকৰদেৱৰ নামঘৰ ন? পতাকা উত্তোলন কৰিলে 121খন পতাকা যিমান বছৰ হৈ থাকে সিমানখনে পতাকা প্ৰত্যেক দেখিব পাইছে। তুমি দেখাই ধুনীয়াকৈ পতাকা 121খন পতাকা প্ৰত্যেক বছৰে। ইয়াৰ পিছত যদি 122 হয় তো 122 হেৰি কৰিব। আৰু বৰদোৱাত যাম, এটা বৰদোৱাৰ ভিডিঅ' এটা বনাম। তো সেই এইটো ভিডিঅ'ৰ পিছতে বৰদোৱাৰ ভিডিঅ'টো আহিব। মই কৈছিলোঁ যে বৰদোৱা আজি যাম বুলি ইভিনিং, কিন্তু হাইৱে প্ৰব্লেম। তো কিন্তু আজি এটা বিশেষ কামৰ কাৰণে মই ঘৰত আহিবলগীয়া হৈ গ'ল। আৰু এফালে ভকতে মই আহি আছোঁ। এফালে ভকত, মই এটা ভকত। আৰু এতিয়া গৈ আছোঁ মঠবাৰী যি দৌল যাত্ৰাত গৈ আছোঁ। যোৱাকালি মই আহিলোঁ সেই ভকতৰ ঘৰত, আৰু এতিয়া যেতিয়া আহি আছে এফালে পুৰা গাড়ী লাইন লাগি গৈছে। তাত হৈ আছে প্ৰগ্ৰামটো, যাত্ৰাটো তাত হ'ব। আৰু তাতে গৈ পেলাই দেখাই আছোঁ বলক। কালি ৰাতিটো সিহঁতৰ ঘৰতে থাকিলোঁ, আৰু এতিয়া গৈ আছোঁ। এইফালেতো নামঘৰ, আৰু এইটো হৈছে গেট। আৰু ইয়াত যি ফাকুৱা হয়, যি দৌল যাত্ৰা হয়, আৰু ইয়াত এনেকৈ দৌল যাত্ৰাটো পতা 121 বছৰ হ'ল আজি। আৰু তাৰ কাৰণে এটা শোভাযাত্ৰা ওলাব। প্ৰত্যেক বছৰ ওলাই নেকি এনেকৈ? প্ৰত্যেক বছৰে ওলায়। আৰু ভিতৰত আহি আছোঁ। এফালে আছে শংকৰদেৱৰ শংকৰদেৱৰ নামঘৰ ন? নামঘৰ হয় আচলতে শংকৰদেৱৰ। এতিয়া সোমাই পেলাই গৈ আছোঁ। এইফালে চাওক, শংকৰদেৱৰ কীৰ্তন ঘৰ, কি নামঘৰ বুলি ক'লে আচলতে আমাৰ শংকৰদেৱলৈ মনত পৰে, কাৰণ শংকৰদেৱে নামঘৰ প্ৰতিষ্ঠা কৰিছিলে। আৰু ইফালে এতিয়া আমি সোমাই গৈ আছোঁ। সোমাই গৈ পেলাই ধুনীয়াকৈ কৃষ্ণক সেৱা কৰি পেলাই যি আমাৰ ফাকুৱা প্ৰথমবাৰৰ কাৰণে, বছৰৰ প্ৰথমটো দিনৰ কাৰণে ফাকুৱাই মই ল'লোঁ। আৰু দেওসকলে মোক ফাকুৱা দিলে, আৰু ফাকুৱা দিয়াৰ পাছতেই এতিয়া ধুনীয়াকৈ আমি ওলাই যাম। আৰু ওলাই যোৱাৰ পাছতে ভিডিঅ'টো কৰি আছোঁ। প্ৰথমবাৰ ভগৱানৰ ওচৰত আহি পেলাই যি হলি ফুট দেখা পাইছে, এইখিনিতে হলি ফুট ল'লোঁ। আৰু এতিয়া এটা শোভাযাত্ৰা হ'ব। এইটো শোভাযাত্ৰা প্ৰত্যেক বছৰে হয়। তো এইবাৰ মই আহিলোঁ, তো আগত অহা নাছিলোঁ। আৰু ভাবিছিলোঁ বৰপেটা যোৱাৰ কথা। মোৰ লগৰটো গুচি গ'ল ঋতুৰাজ, তো সি মোক কৈছিলে বৰপেটা যোৱাৰ কথা। বৰপেটা যোৱা নহ'লে সেইকাৰণে ভাবিলোঁ ওচৰতে আহোঁ। আৰু কালিতো আহিছিলোঁ, আহি পেলাই দেখাম বুলি আহিলোঁ। বাকী সন্মুখত কিবা পতাকা উত্তোলন হৈ আছে, তো সেইখিনি হোৱাৰ পিছতে শোভাযাত্ৰা আৰম্ভ হ'ব। আৰু আৰম্ভ হোৱাৰ লগে লগে দেখাই থাকিম কি হয় কি নহয়। চাই থাকা ৰাস্তা এতিয়া। আৰু এইটো হৈছে ভিতৰ ভাগ। আমি তাৰ পৰা আহিলোঁ। শোভাযাত্ৰাৰ কাৰণে পূৰা গাড়ী চাড়ী পৰা ৰেডি কৰি দিছে। ইয়াত আপুনি খোজকাঢ়িও যাব নালাগে, তো গাড়ী আছে, তো গাড়ীত গ'লেই হ'ল। আৰু এইফালে দেখা পাইছে ঋষিমুনি ওলাইছে। আমাৰ আদৰণি পৰ্ব যিসকল ব্যক্তিক আদৰণি জনোৱা নাই, আমি আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। হাই গাইজ, এতিয়া আপোনাক দেখি আছে ন, এতিয়া পতাকা উত্তোলন কৰিবলৈ গৈ আছে। এতিয়া আমি আছোঁ ৰহা মঠবাৰীত। আৰু ৰহা মঠবাৰীত এনেকুৱা হয় যে যিমান বছৰ হোলীখন পতা হয়, ফাকুৱাখন যিমান বছৰ পতা হয়, তো সিমানখন পতাকা ইয়াত উত্তোলন কৰা হয়। আৰু এতিয়া আজিৰ দিনটোত 121 বছৰ হ'ল। তো সেইকাৰণে 121 বছৰ হোৱাৰ কাৰণে 121খন পতাকা এতিয়া উত্তোলন কৰিব 121টা ব্যক্তিৰ লগত। আৰু ধৰি লওক 121জন ব্যক্তিৰ মাজত 121জন ব্যক্তিয়ে সেই পতাকাখন উত্তোলন কৰিব। আৰু বহুত বেছি ভাল লাগিছে ইয়াত আহি কিনে। আৰু বাকী কি ভইচ চইচ দিব পৰা নাইকিয়া, কিহৰ কাৰণে পোৱা নাইকিয়া, তো বহুত বেছি গান লগাইছে, কিবা লগাইছে হলী গীতটো, সেইকাৰণে কপি লাগে বুলিহে এনেকুৱা কৰি আছোঁ। বাকী আপোনালোকে চাওক, লাহে লাহে দেখাই আছোঁ। তো বহুত বেছি ব্যতিক্ৰমী মই ক'লোঁ যায়। আৰু এতিয়া মই বৰ্তমান উপস্থিত আছোঁ যি পতাকা পতাকা উত্তোলন কৰিলে 121খন পতাকা যিমান বছৰ হৈ থাকে
121খন পতাকা মানে প্ৰত্যেক বছৰে। ইয়াৰ পিছত যদি 122 হয় তো 122 হেৰি কৰিব গোটেইখিনি কৰিব আৰু ইয়াতে শোভাযাত্ৰা হ'ব আৰু শোভাযাত্ৰাত যাম আৰু এফালে বাণিজ্য মেলা হৈ আছে অলপ দেখাবলৈ ক'লোঁ, কিন্তু বৰ্তমানলৈকে বাণিজ্য মেলাখন ষ্টাৰ্ট হোৱা নাই। অহাকালি মানৰ পৰা আপোনালোকে পাই যাব দেখা। বহুত বেছি মানুহ আৰু কেমেৰা আৰু বহুত বেছি মানুহ দেখা পাইছে আপোনালোকে আৰু দেখাই গৈ থাকিম। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। ৰহা মঠবৰী আৰু গাড়ীখন লৈ আহিলোঁ। আমি মানে গাড়ীত যাম, তো সিহঁতে কমিটি মানুহে কিবা গাড়ী হেৰি কৰিছে, কিন্তু মানে আমি মানে যদি এনেকৈ যাওঁ মানে অলপ বেছি ভাল হ'ব ভিডিঅ'ৰ ক্ষেত্ৰত। আৰু এইফালে আমি য'ত আছিলোঁ ইহঁতৰ ঘৰত, তো তাৰ সন্মুখতে দেখা পাইছে, মই দেখাইছোঁ। এয়া চাওক, মানে এইফালৰ পৰা মানে ভাগৱত আহিবতো, প্ৰচেছন কৰিব, তো গোসাই লৈ আহিব, তো সেইকাৰণে মানে এনেকৈ ধুনীয়াকৈ একদম শৰাই তামোল লৈ পেলাই দক্ষিণা লৈ পেলাই মানে এনেকৈ ৰাইজসকল মানে ৰাস্তাত আছে, এইফালৰ পৰা আহি আছে লাহে লাহে। আৰু আমিও ইয়াতে ৰখি আছোঁ, আমি গাড়ী লৈ পেলাই যাম। অলপ ভাল হ'ব গৈ আছে ভিডিঅ'টো, বহুত বেছি মানে শ্বেয়াৰ কৰিব আৰু যিহেতু হোলী ভিডিঅ', মই প্ৰথম বনাইছোঁ এইটো হোলী ভিডিঅ', তো আগততো বনোৱা নাই তেনেকৈ। আৰু বৰদোৱা যাম, বৰদোৱা এটা ভিডিঅ' পাব, সেই যিহেতু ওচৰে হয়, তো বৰদোৱা ভিডিঅ'টো আৰু স্পেচিয়েল হ'ব এইটোতকৈও। আজি ইভিনিং গৈ আছোঁ, আজি ইভিনিং গৈ আছোঁ বৰদোৱালৈ। মানে এইটো ভিডিঅ' ইয়াত খতম কৰিয়ে মানে আকৌ ডাইৰেক্ট যাম বৰদোৱা। তো এইটো ভিডিঅ' আপোনালোকে হয়তো আজি পাব, ইয়াততো নেট নেপায়, তেনেকৈ বিশেষ কথা নেট নেপায়। যদি নেটটো পোৱা জেগাত মই থাকোঁ, আজি এইটো ভিডিঅ' আপলোড কৰি দিম, নহ'লে কাইলৈ কৰিম। আৰু বৰদোৱা ভিডিঅ' তাৰ নেক্সট ডে পাই যাব আপোনালোকে। খালি মৰম দিয়ক আৰু এনেকৈ আৰু ৰন্থলী যি উৎপল বনিয়া ছাৰ, ৰন্থলী যি দুগদুগী বিখ্যাত উৎপল বনিয়া, তো উৎপল বনিয়া ছাৰো আহিছে। তো ৰন্থলী ইয়াৰ পৰা বেছি দূৰ নহয় আচলতে, তো সেইখিনি ইমানখিনি। আৰু এয়া দেখিছে ট্ৰেক্টৰত গৈ আছে, যিসকল আমাৰ থানৰ পৰা গৈ আছে, মানে ৰহাৰ মঠবৰীৰ পৰা গৈ আছে যি দৌল যাত্ৰা। তো দৌল যাত্ৰাত যিসকল লোক গৈ আছে, ট্ৰেক্টৰ, প্ৰাইভেট কাৰ, বাইক, স্কুটি, গাড়ী, চাইকেলটো চবেই গৈ আছে। আৰু এয়া গৈ আছে আমি শোভাযাত্ৰাত। আৰু শোভাযাত্ৰাত গৈ এয়া দেখিব পাৰিছে আপোনালোকে, কাষে কাষে সকলোৱে দান দক্ষিণা লৈ কিনে ৰখি আছে যে ভাগৱত আহিব, গোসাঁই আহিব, আৰু গোসাঁয়ে সেই আমাৰ যি আমি দান কৰিছোঁ বা যি আমি দক্ষিণা দিছোঁ, সেই দক্ষিণাসমূহ লৈ গৈ পেলাই বৈকুণ্ঠত থ'ব। তো সেইকাৰণে সকলো ৰাইজ ওলাই আহিছে আৰু আমিও ওলাই আহিছোঁ তেনেকৈ। বাকী এয়া দেখিব পাইছে হনুমানে হনুমানৰ লগত পূৰা যুদ্ধ কৰিছে। বাকী চাই থাকা। আৰু প্ৰচেছনবিলাক দেখালোঁ আৰু আমিও গাড়ীত আহি আছোঁ। আৰু মানে ভিডিঅ'টো অন কৰিব দিছিলোঁ, বাট অন নহ'ল মানে ভিডিঅ'টো, তো সেইকাৰণে এতিয়া তাত গৈ আছোঁ। এতিয়া আমি ৰহাৰ পৰা আমি এতিয়া প্ৰয়োজন কৰি গৈ এবাৰ দেখা পাইছে পূৰা গাড়ী আৰু এতিয়া গাড়ীত ইফালে বহি কিনে দেখাই আছোঁ। আৰু এতিয়া ভোগ খাবলৈ বহিছোঁ, এইফালে পিকুদা আছে লগত, খাবলৈ বহিছোঁ। ইয়াত দিব আৰু পাতত দিব, আৰু বাকী ৰাইজটো ইয়াত বহিলে। বাকী ইমানে আছিলে। টিকুদাৰ লগত দুটা এটা কথা পাতিম বাৰু, এই দৌল মহোৎসৱৰ কথা। কিছুমানটো মই ক'লোৱে, আৰু অকণমান কথা আছে, তো আপোনাৰ পৰা জানিম। তো ভাতখিনি খাই লওঁ, খাই পিনে আপোনাৰ লগত কথা পাতি আছোঁ। আৰু বৰ্তমান আহিলোঁ, তাৰ পৰা ওলাই আহিলোঁ, আৰু তাৰ পৰা ওলাই আহি কিনে এতিয়া আছোঁ হাইৱেত আছোঁ। তো এফালে দেখিব যে হাইৱেত আছোঁ, আৰু মই ছিংগুল গৈছিলোঁ আৰু ভিডিঅ'বিলাক কৰি লওঁ। বহুত বেছি মানে মানুহো আছে, তো সেইকাৰণে মানে ইমানখিনি কৰা নহ'লে, তো সেইকাৰণে মানে এতিয়া ঘৰলৈ মই আহি আছোঁ। ৰিটাৰ্ণ যোৱাকালি গৈছিলোঁ। আৰু যদি ভিডিঅ' চাই ভাল পাইছে তেতিয়া লাইক কৰিবা, যদি নতুন ছাবস্ক্ৰাইব কৰিবা, তেতিয়া লগ পাম এটা বেলেগ ভিডিঅ' সৈতে। আজিলৈ বাই বাই। আৰু বৰদোৱাত যাম, এটা বৰদোৱাৰ ভিডিঅ' এটা বনাম। তো সেই এইটো ভিডিঅ'ৰ পিছতে বৰদোৱাৰ ভিডিঅ'টো আহিব। মই কৈছিলোঁ যে বৰদোৱা আজি যাম বুলি ইভিনিং, কিন্তু মানে হাইৱে প্ৰব্লেম। তো কিন্তু মানে আজি এটা বিশেষ কামৰ কাৰণে মই ঘৰত আহিবলগীয়া হৈ গ'ল, ঘৰলৈ গুচি আহিল। নহ'লে আজি ধৰি লওক ইভিনিং মই তাৰ পৰা ডাইৰেক্ট গ'লোহেঁতেন বৰদোৱা, কিন্তু এতিয়া তালৈ নগৈ কিনে মই ঘৰত আহিছোঁ। আৰু ঘৰত যাওঁ,
কালিতো হোলী আমাৰ ইয়াত কালি হোলী খেলিব তো কালি হোলী তো হোলী চলি খেলি কিনে যদি পাৰোঁ ৰাতি গুচি যাম নহ'লে মিলাম কিবা এটা কৰিব লাগিব বাকী ইমানেই আছিলে তো ভিডিঅ'টো ইমানখিনিলৈকে চোৱাৰ কাৰণে বহুত বেছি ধন্যবাদ আৰু মঠবৰী যিটো মানে থান ন তো তাৰ মানে মঠৰ থান হয় তো মঠবৰী থানত মানে বহুত বেছি মানুহ হয় তো আগতো বহুত যাত্ৰা হয় তো এইখিনি 5 দিনীয়া কাৰ্যসূচী আছিলে তো 5 দিনীয়া কাৰ্যসূচী ভাবিছিলোঁ 5 দিনীয়া কাৰ্যসূচী গোটেইখিনি কাৰ্যসূচী দেখাম কিন্তু সিমানখিনি নহ'লগৈ তো সেইকাৰণে আৰু কিছুমান ভিডিঅ' মানে কি মোক বেলেগক কৰিব দিছিলোঁ তো সিহঁতৰ কোনো আইডিয়া নাছিল ইউটিউবৰ লগত তো সেইকাৰণে মই ভিডিঅ'বিলাক কৰিব দিছিলোঁ কিন্তু সেই ভিডিঅ'বিলাক সি মানে নকৰিলে মানে কৰিছিলে তো ভিডিঅ'টো জাষ্ট অন নকৰিলে মই উলিয়াই দিছিলোঁ সি প্লে নকৰিলে সেইকাৰণে বহুত ভাল কিছুমান মমেণ্ট মানে নাই বুলিয়ে ক'ব পাৰি তো এইটো আছিলে ভিডিঅ'টো তো বাই বাই